আজি সকলোৱে ভাল পোৱা ঢেকীয়া শাক আৰু বুটৰ ৰেচিপি লৈ আহিছোঁ। এইটোতো সকলোৱে বনাব জানে, তথাপিও মই আপোনালোকক দেখাওঁ। এয়া মই বুটখিনি বইল কৰি ল'লোঁ, ঢেকীয়াখিনি কাটি ল'লোঁ, আলু এটাও কাটি ল'লোঁ, পিঁয়াজ এটাও কাটি ল'লোঁ, লগতে আদা নহৰু থেতিয়াই ল'লোঁ, জলকীয়া ফালি ল'লোঁ। গৰম তেলত অলপ হিং দিলোঁ, পিঁয়াজ দিলোঁ, আদা নহৰুখিনি দি জলকীয়াও দিলোঁ, তাৰপিছত ধুনীয়াকৈ ভাজি ল'লোঁ, আলুখিনি দি দিলোঁ, আলুখিনি দি এতিয়া হালধি দিছোঁ। তাৰপিছতে 10 মিনিটমান আলুখিনি ভজাৰ পিছত মই বুটখিনি দি দিলোঁ, বুটখিনি দি লৈ আকৌ ধুনীয়াকৈ 10 মিনিটমান সময় ভালকৈ ভাজিলোঁ। তাৰপিছত ঢেকীয়া শাকখিনি দি দিলোঁ। এতিয়া ঢেকীয়া শাকখিনি ধুনীয়াকৈ আলু আৰু বুটৰ লগত মিক্স কৰি ল'লোঁ। এইদৰে নিমখ নিদিয়াকৈ অলপ সময় ভাজিলোঁ, তাৰপিছত নিমখ দিলোঁ, কাৰণ নিমখটো আগতীয়াকৈ দি দিলে ঢেকীয়া শাকৰ পৰা পানী ওলাই বিজলোৱা নিচিনা হৈ যায়, সেইকাৰণে দেৰিকৈ দিছোঁ। এতিয়া 10 মিনিটমান সময় ভাজাৰ পিছত ঢেকীয়া শাক ৰেডি হৈ গ'ল। এয়া ছানডে লাঞ্চ। আজি মই ভাতৰ লগত এয়া ঢেকীয়া শাক লৈছোঁ, লগতে ৰহৰ দালি। এইদৰে আজিৰ দিনটো লাঞ্চ খালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ভিডিঅ'টো চাই ভাল পাইছে যদি ছাবস্ক্ৰাইব কৰি দিব।